নমস্কাৰ, মই কিংকি মোৰ কিচেনৰ পৰা আজি আকৌ এটা নতুন ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ। সেইটো হৈছে ৰহৰ দালিৰে বনোৱা মাছৰ মুড়িঘণ্ট। খাইছেনে বাৰু? খুবেই ভাল লাগে ৰেচিপিটো খাই। মই আজি বনাইছিলোঁ, ঘৰৰ সকলোৱে খুব ভাল পালে, গতিকে মই ভাবিলোঁ এইটো মই শ্বেয়াৰ কৰোঁ। আপোনালোকে আহকচোন মই এই ৰেচিপিটো কেনেকৈ বনাই। ৰহৰ দালিৰে মাছৰ মুড়িঘণ্ট বনাবৰ কাৰণে মই ৰহৰ দালি লৈ লৈছোঁ, আলু লৈছোঁ দুটা, পিঁয়াজ লৈছোঁ দুটা মিডিয়াম চাইজৰ, আৰু পিঁয়াজটো মই এনেদৰে গ্ৰেট কৰি লৈছোঁ। এতিয়া আদা নহৰু পেষ্ট লৈছোঁ, আৰু শুকান জলকীয়া, তেজপাত আৰু কেঁচা জলকীয়া লৈছোঁ, পাঁচফোৰণ লৈছোঁ, আৰু গুড়ি মছলাৰ ভিতৰত জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি গুড়ি, মিট মছলা আৰু নিমখ, আৰু এটা মাছৰ মূৰ লৈ লৈছোঁ। এয়া নিমখ হালধি সানি এতিয়া মই ৰহৰ দালিখিনি সিজাবৰ কাৰণে পানী লৈ লৈছোঁ। নিমখ দিছোঁ অলপ, হালধি দিছোঁ, আৰু এয়া কেঁচা জলকীয়া কেইটামান ফালি ফালি মই দি দিছোঁ। এতিয়া এইটো মই ৩-৪টা হুইছেল মৰালৈকে সিজিব দিম। এতিয়া মই তেলখিনি গৰম কৰি ইয়াতে মাছৰ মূৰকেইটা ভাজিম। এয়া মই মাছৰ মূৰ ভাজি লৈছোঁ। মাছৰ মূৰটো ভাজা হ'লেই এতিয়া এই গৰম তেলখিনিতে মই পাঁচফোৰণ দি দিম। পাঁচফোৰণকেইটা জ্বলা নিজান হ'লেই মই এয়া শুকান জলকীয়া, তেজপাত দি দিলোঁ, আৰু এতিয়া ইয়াত মই গ্ৰেট কৰি থোৱা এই পিঁয়াজখিনি দি দিছোঁ। ভালকৈ অলপ লৰাই দিম। এতিয়া এয়া ভজা ভজা হৈছেই মোৰ পিঁয়াজ, গতিকে ইয়াতে মই এতিয়া আদা নহৰু পেষ্টখিনি দি দিলোঁ। আৰু অলপ ভালকৈ লৰাই দিম। এতিয়া মই এই ভজা মছলাখিনিতে শুকান গুড়ি মছলাখিনিও দি দিলোঁ, আৰু ভালকৈ মই লৰাই লৈছোঁ। এয়া এতিয়া মই এই ভজা মছলাখিনি মাছৰ মূৰটো দি আকৌ অলপ ভালকৈ ভাজি ল'ম। এনেকৈ ইয়াতে মই এতিয়া সিজাই লোৱা আলুকেইটুকু দি দিলোঁ। আৰু এয়া সিজাই লোৱা ৰহৰ দালিখিনিও মই এতিয়া ইয়াত দি দিছোঁ। ভালকৈ অলপ লৰাম, গোটেইখিনি মিহলি কৰি ল'ম মই মছলাখিনি। আৰু অলপ বৰ ভাজি ল'ম মই এইখিনি। এয়া ভজা ভজা হৈছে। ভালকৈ মছলাখিনি দালিখিনিৰ লগত মিহলি হ'বলৈ দিব। এয়া মই এতিয়া ইয়াতে অকণমান নিমখ দি দিলোঁ, কাৰণ মই নিমখ সিজাওঁতেও দিছিলোঁ, গতিকে পিছত মই সোৱাদ অনুসৰিয়ে নিমখ দিছোঁ এতিয়া। আৰু অলপ পানী দি মই এইখিনি উতলিবলৈ দিম। মই ইয়াতে ঢাকনিখন লগাই 5 মিনিটমানৰ কাৰণে উতলিব দিম। এয়া আমাৰ দালিখিনি সিজিছে, প্ৰায় মছলাৰ লগত মিলিও গৈছে, ৰং ওলাই আহিছে। এতিয়া মই ইয়াত অলপ
গৰম মছলা ছটিয়াই দিছোঁ এয়া। আৰু ভাল কৰি মিহলি কৰি দিম। এয়া ধুনীয়াকৈ মিহলাই দিছোঁ। এতিয়া মই এইখিনি এটা বাতিত উলিয়াই ল'ম পৰিৱেশন কৰিবৰ কাৰণে। এয়া উলিয়াই লৈছোঁ। ৰং খুব ধুনীয়া ৰং উঠিছে, সোৱাদো হৈছে খাবলৈ। এয়া উলিয়াই লৈছোঁ আৰু ইয়াতে মই অলপ ধনিয়া ছটিয়াই দিলোঁ। খুব সোৱাদ হয়, আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। আৰু যদি মোৰ এই ৰেচিপিটো আজি ভাল লাগিলে তেতিয়াহ'লে মোক লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'খিনি আপোনালোকে দেখি থাকে। ধন্যবাদ।